আপোনাক পুৰণি স্কুলৰ কাহিনীলৈ আন্তৰিকতাৰে স্বাগতম জনাইছো য'ত চিৰযুগমীয়া কাহিনীসমূহ এক নতুন জীৱন আৰু শক্তিত জীপাল হৈ উঠে এই শ্বাসৰুদ্ধকাৰী অন্তিম খণ্ডটোত এদিন বিভাজিত হোৱা হৃদয়বোৰে অৱশেষত বহু আকাংক্ষিত ন্যায় লাভ কৰিবলৈ সাজু হৈছে যন্ত্ৰণাত মিহন হোৱা প্ৰেমে পুনৰ গৌৰৱেৰে বিকশিত হ'ব অহংকাৰে ক্ষমাৰ ওচৰত সেউ মানিবলৈ বাধ্য হ'ব আৰু ধুমুহাৰ পিছৰ শান্ত ৰাতিপুৱাৰ দৰে সত্যই নিজৰ অটল বিজয় ঘোষণা কৰিবলৈ সাজু হৈছে আহকচোন বেনেট পৰিয়ালত শেষবাৰৰ বাবে যোগদান কৰোঁ য'ত কেলেংকাৰী গোপন ৰহস্য আৰু বহু প্ৰত্যাশিত স্বীকাৰোক্তিয়ে এক মহাকাব্যিক অন্ত পেলাব যিটো কাহিনী যুগ যুগ ধৰি মানুহৰ মনত সজীৱ হৈ থাকিব লিডিয়াক কঢ়িয়াই অনা গাড়ীখন নৱবিবাহিত মিছেছ উইকহামে লংবৰ্ণত উপস্থিত হোৱাৰ দিনটো আছিল এক অস্থিৰ উল্লাসৰ দিন হাঁহি আৰু আনন্দৰ মাজত তাই গাড়ীৰ পৰা নামি আহিল ৰ'দত জিলিকি থকা আঙুঠিটো আৰু তাইৰ নিৰ্লজ্জতাই সকলোকে স্তম্ভিত কৰি তুলিলে অৱশেষত মোৰ বিয়া হ'ল ভনীয়েকহঁতৰ সন্মুখত ঘূৰি ঘূৰি তাই চিঞৰি উঠিল আৰু মই নিশ্চিত যে মই নিউকেছলক ভাল পাম মিছেছ বেনেটে আনন্দৰ চকুলো টুকিল আৰু অভূতপূৰ্ব উৎসাহেৰে ছোৱালীজনীক চাবতি ধৰিলে আনহাতে মিষ্টাৰ বেনেটৰ মুখখন আগৰ দৰে অসন্তুষ্টিৰে ভৰি থাকিল উইকহামে পিছে পিছে গৈ থাকিল নিজৰ সকলো মূলমোহাতাৰে হাঁহিলে সি ইমানেই নিপুণ যে এতিয়াও তেওঁক সৃষ্টি কৰা বিশৃংখলাটো সহজে পাহৰি যাব পাৰি এলিজাবেথে গভীৰ বিষাদেৰে চাই থাকিল তাইৰ ভনীয়াকে কোনো অনুশোচনা দেখুওৱা নাছিল সিহঁতে কষ্টেৰে হাৰি যোৱা বিপদৰ কোনো অনুভৱ কৰা নাছিল এইটো ভয়ংকৰ আছিল আৰু তথাপিও হাঁহিৰ মাজত তাই লিডিয়াৰ অসাৱধান কথাবোৰত কিবা এটা অদ্ভুত সত্যৰ বীজ ধৰিলে যিটো সত্যই অতি সোনকালে সকলো চিৰদিনৰ বাবে সলনি কৰি পেলাব লিডিয়াই এদিন ৰাতিপুৱা চুলিখিনি লুটিয়াই হাঁহি মাৰি ক'লে মই ক'বলৈ পাহৰিলোঁ মিষ্টাৰ ডাৰ্চি আমাৰ বিয়াত আছিল এলিজাবেথে আচৰিত হৈ ঘূৰি গ'ল মিষ্টাৰ ডাৰ্চি বিশ্বাস কৰিব নোৱাৰিকৈ তাই হয় অৱশ্যই নিজৰ ওপৰত বৰ সন্তুষ্ট হৈ লিডিয়াই ক'লে তেওঁ মিক্ষমৰ লগত আহিছিল যদিও মই তোমাক ক'ব নাছিলোঁ মই গোপন কৰি ৰখাৰ প্ৰতিশ্ৰুতি দিছিলোঁ এলিজাবেথৰ হৃদয়খন তীব্ৰ বেগে ধপধপাই উঠিল তাই বিশ্বাস কৰিব পৰা নাছিল ডাৰ্চি এদিন তাই নাকচ কৰা মানুহজন যাক তাই ভুল বুজিছিল তেওঁ ভনীয়েকৰ বিয়ালৈ আহিছিল তেওঁ এনে কৰাৰ কাৰণ কি হ'ব পাৰে ৰহস্যটো গভীৰ আছিল সেই নিশা তাই একো টোপনি মাৰিব পৰা নাছিল আৰু তৎক্ষণাতে পেহীয়েকক মিছেছ গাৰ্ডিনাৰলৈ এখন চিঠি লিখিলে তাইৰ ভাষাত এক ব্যাকুলতা ফুটি উঠিছিল এক কাতৰ অনুগ্ৰহ কৰি মোক কওকচোন এই কাহিনী সঁচানে মিষ্টাৰ ডাৰ্চিয়ে এই বিষয়ত হস্তক্ষেপ কৰিছিল নে যদি তেওঁ সঁচাকৈ আমাৰ পৰিয়ালক গোপনে ৰক্ষা কৰিছে তেন্তে আমাৰ সত্যটো জানিবই লাগিব উত্তৰটো বিদ্যুতৰ দৰে আহি পালে আৰু লগে লগে তাই হৃদয়খন চুৰমাৰ কৰি পেলোৱা এক সত্য উন্মোচন কৰিলে দুপৰীয়াৰ কোমল সোণালী ৰ'দত তাই চিঠিখন পঢ়িলে পেহীয়েকৰ কথাই তাই হৃদয় গোপনে ভয় কৰা সেই ভয়ংকৰ সত্যক শিলমোহৰ মাৰিলে সকলো কৰিছিল ডাৰ্চিয়ে তেওঁ লণ্ডনৰ ৰাজপথত উইকহামক খেউৰি ফুৰিছিল তাৰ সন্মুখীন হৈছিল বিশাল সংখ্যক দিন পৰিশোধ কৰিছিল আৰু তাক বিয়া কৰিবলৈ বাধ্য কৰিছিল তেওঁ অপমান মূৰ পাতি ৰৈছিল বিশাল খৰচ বহন কৰিছিল আৰু সকলো কথা গোপনে ৰাখিছিল কেৱল তাইৰ পৰিয়ালটোক সম্পূৰ্ণ ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ এই সকলো তেওঁ অহংকাৰ বা দয়াৰ বশৱৰ্তিত হৈ কৰা নাছিল কৰিছিল গভীৰ প্ৰেমৰ বাবে এলিজাবেথৰ চকুত অনুশোচনাৰ তপত চকুলো বাগৰি আহিল এসময়ৰ অহংকাৰী বুলি ভবা মানুহজন আচলতে আছিল আটাইতকৈ উচ্চ আৰু নম্ৰ হৃদয়ৰ অধিকাৰী তেওঁৰ প্ৰতিটো কঠোৰ শব্দ প্ৰতিটো ভুল বুজাবুজি এতিয়া তাই হৃদয়ত হিহেৰে গধুৰ হৈ পৰিছিল মৰ্মান্তিকভাৱে থেতেলিয়াই গৈছিল তাই গভীৰ বেদনাত ফুচফুচাই ক'লে মই তেওঁক কিমান কম চিনি পাইছিলোঁ মই নিজৰ ওপৰত কিমান ডাঙৰ অন্যায় কৰিছিলোঁ তাইৰ চাৰিওফালৰ পৃথিৱীখন যেন সহানুভূতিৰে কোমল হৈ পৰিছিল প্ৰকৃতিও যেন তাইৰ এই জাগৰণত অংশ লৈ তাইক ক্ষমা কৰি দিছিল বতাহ মৃদু আছিল পোহৰ সান্তনাদায়ক যেন তাইক আশ্বাস দি আছিল এলিজাবেথ বেনেটে প্ৰথমবাৰৰ বাবে প্ৰকৃত কৃতজ্ঞতা আৰু গভীৰ ভালপোৱাৰ অনুভূতি অনুভৱ কৰিলে কেইসপ্তাহমানৰ পিছত লংবৰ্ণলৈ শান্তি ঘূৰি আহিল যদিও মিছেছ বেনেটৰ কথা বতৰা আৰু লিডিয়াৰ গৌৰৱ এতিয়াও অতীতৰ মূৰ্খামিৰ প্ৰতিধ্বনিৰ দৰে বাজি আছিল কিন্তু দিগন্তত এটা নতুন আশাৰ ৰেখা জিলিকি উঠিল মিষ্টাৰ বিংলি নেডাৰফিল্ড পাৰ্কলৈ উভতি আহিছিল খবৰটো পোৱাৰ লগে লগে জেনৰ ওঠত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিও ব্যৰ্থ হ'ল কিন্তু এলিজাবেথে বুজি পালে এই শান্ত ভংগীমাৰ আঁৰতো গভীৰ বেদনা লুকাই আছে তাইৰ ভনীয়েকে নীৰৱে যন্ত্ৰণাত ভুগি আছে ক্ৰোধ নহয় বৰং ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা গভীৰ হতাশাই তাইৰ হৃদয়ত আঘাত কৰিছে আৰু সেই আঘাত সহজে ভাল হোৱাৰ নহয়
তথাপিও তাই মনে মনে ক'লে, তেওঁ যদি মোক অলপ দয়াৰে মনত পেলায়, সেয়াই যথেষ্ট। এলিজাবেথে সত্যটো অনুভৱ কৰিলে। জেনৰ কণ্ঠত উদাসীনতা নাছিল, আছিল এক দুৰ্বাৰ সাহস। অৱশেষত যেতিয়া মিষ্টাৰ বিংলি আৰু মিষ্টাৰ ডাৰ্চি লংবৰ্ণত উপস্থিত হ'ল, তেতিয়া ঘৰখনৰ পৰিৱেশ এক উৎসৱমুখৰ হৈ পৰিল। মিছেছ বেনেটৰ উত্তেজনা যেন উন্মাদনাৰ কাষ চাপিছিল। তাই ঘৰৰ ভিতৰত উৰি ফুৰি চিঞৰি চিঞৰি কৈ আছিল, মিষ্টাৰ বিংলি, আপোনাক পুনৰ দেখি মই কিমান সুখী হৈছোঁ। আনহাতে মিষ্টাৰ বেনেটে বাতৰি কাগজখনৰ আঁৰৰ পৰা হাঁহিটো লুকাই ৰাখি সকলো চাই আছিল। জেনৰ ধৈৰ্যৰ সীমা ভাঙি গৈছিল। তাই বিংলিক স্বাভাৱিক সৌজন্যবোধেৰে সম্ভাষণ জনাইছিল যদিও তাইৰ চকু দুটাই কোমল আৰু সন্দেহপূৰ্ণ হৃদয়ৰ অস্থিৰতা প্ৰকাশ কৰিছিল। এলিজাবেথৰ কথা ক'বলৈ গ'লে তাই ডাৰ্চিৰ ফালে পোনে পোনে চাবলৈ সাহস গোটাব পৰা নাছিল। তেওঁৰ উপস্থিতিয়ে কোঠাটোত এক অকথিত কিন্তু শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ আগৰ দৰে মৰ্যাদাপূৰ্ণই আছিল, বৰঞ্চ তেওঁৰ প্ৰতিটো চাউনিতে এটা তীব্ৰ আৱেগ লুকাই আছিল, যি এলিজাবেথৰ আত্মসংযমক ভাঙি চুৰমাৰ কৰি দিব পৰা বিধৰ আছিল। ভদ্ৰলোকসকল যোৱাৰ পিছত মিছেছ বেনেটৰ মাতটো পৰিকল্পনা আৰু উত্তেজনাৰে ভৰি পৰিল। কিন্তু এলিজাবেথে মনে মনে বহি থাকিল। তাইৰ মন আৰু হৃদয় গভীৰভাৱে আলোড়িত হৈ পৰিল। এইটো সম্ভৱনে? সকলো ঘটি যোৱাৰ পিছতো তেওঁ তাইক ভাল পাব পাৰিবনে? তাইৰ বাবে অলপো আশা আছেনে? ভ্ৰমণ অব্যাহত। আৰু প্ৰতিটো ভ্ৰমণে জেনৰ গালত এটা নতুন ৰং ছটিয়াইছিল, তাইৰ চকুত এক নতুন জীৱন দান কৰিছিল। বিংলিৰ প্ৰভাৱ এতিয়া স্পষ্ট। এলিজাবেথে গভীৰ আনন্দৰে চাই ৰল যেতিয়া জেন আৰু বিংলিৰ মাজৰ পুৰণি ভালপোৱা পুনৰ উজলি উঠিল। স্বাভাৱিকভাৱে, অনিবাৰ্যভাৱে, বহুদিনৰ পৰা লুকাই থকা কিন্তু কেতিয়াও নোহোৱাই দিব নোৱাৰা চিখাৰ দৰে যেন ভাগ্যই সিহঁতক পুনৰ একত্ৰিত কৰিলে। ৰ'দ হাই দুপৰীয়া এলিজাবেথে খোজকাঢ়ি উভতি আহি ড্ৰয়িং ৰুমটো খালী দেখি স্তম্ভিত হ'ল। কেৱল খিৰিকীৰ কাষত জেনক দেখা পালে, যি হাত দুখন জোকাই আচৰিত হৈ থিয় আছিল আৰু মুখখন আনন্দ জিলিকি আছিল। লিজি, তাই কঁপি কঁপি ক'লে, তেওঁ মোক সুধিছে, মোক তেওঁৰ পত্নী হ'বলৈ কৈছে। এয়া সঁচা। কিছু সময়ৰ বাবে এলিজাবেথে আনন্দৰ চকুলোকো মাজত হাঁহিলে। তাৰ পিছত দুয়োজনে একেজনৰ কোলাত সোমাই হাঁহিলে, কান্দিলে আৰু কথা ক'বলৈ সংগ্ৰাম কৰিলে। তেওঁলোকৰ আনন্দ ভাষাৰ সীমা চেৰি গৈছিল। তেওঁ এতিয়াও তোমাক ভাল পায় আৰু আগতকৈও গভীৰভাৱে, এলিজাবেথে ফুচফুচাই ক'লে। জেনৰ উত্তৰ আছিল সৰল, উজ্জ্বল, আৰু মই তেওঁক ভাল পাওঁ। মই সদাল তেওঁক ভাল পাই আহিছোঁ। সেই নিশা মমৰ বাতিৰ পোহৰ ম্লান হৈ আহিলে। এলিজাবেথে ড্ৰয়িং ৰুমৰ মিঠা নিস্তব্ধতাত জেনৰ কাষত বহি আছিল। তাৰ ভনীয়েকৰ আনন্দ এটি সুমধুৰ সংগীতৰ দৰে বতাহত ভাহি আছিল। যদি জেনৰ প্ৰেমে, কোমল, অটল, ক্ষমাশীল প্ৰেমে নিজৰ পুৰস্কাৰ বিচাৰি উলিয়াব পাৰে, তেন্তে হয়তো তাইৰ বাবেও এতিয়াও আশা আছে। কিন্তু ভাগ্যই আৰু নিষ্ঠুৰ পৰীক্ষাৰ বাবে অপেক্ষা কৰি আছিল। মাত্ৰ এসপ্তাহৰ পিছতে এটা বিকাল গ্ৰেণ্ড কেৰেজ ড্ৰাইভৱেৰ মাজেৰে ভয়ংকৰ শব্দ কৰি আহিল। লেডী কেথৰিন ডিবৰ্গ ওলাই আহিল। দীঘল, কঠোৰ আৰু তাইৰ মুখত বিদ্ৰোহৰ গভীৰ চিন স্পষ্ট। কোনো ধৰণৰ আনুষ্ঠানিকতা নোহোৱাকৈয়ে তেওঁ এলিজাবেথৰ সৈতে লগে লগে অকলে কথা পাতিবলৈ দাবী জনালে। কথা কওঁতে তেওঁৰ মাতটো এনে লাগিছিল যেন শিলৰ ওপৰত বৰফ ভাঙিছে। মিছ বেনেট, মই খবৰ পাইছোঁ যে মোৰ ভতিজা মিষ্টাৰ ডাৰ্চিয়ে আপোনাক বিয়া কৰোৱাৰ কথা ভাবিছে। মই এই সম্পূৰ্ণ ভুল ধাৰণাটো বন্ধ কৰিবলৈ ইয়ালৈ আহিছোঁ। এলিজাবেথে নিজৰ মাতটো সংযত কৰি সামান্য প্ৰণাম কৰিলে। আপুনি ভুল শুনিছে মেডাম, মিষ্টাৰ ডাৰ্চিৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। কিন্তু তোমাৰ হোৱাৰ কথা, লেডী কেথৰিনে কঠোৰভাৱে ক'লে, আৰু মই সেয়া হ'বলৈ নিদিওঁ। পেম্বাৰ্লিৰ সন্মান এনেদৰে নষ্ট হ'ব দিব নোৱাৰি। মই তেওঁৰ আটাইতকৈ ঘনিষ্ঠ আত্মীয়, আৰু মই তেওঁক এনেকুৱা অযোগ্য সম্পৰ্কত সোমাবলৈ কেতিয়াও নিদিওঁ। এলিজাবেথৰ অন্তৰাত্মা কঁপি উঠিছিল। তথাপিও তাইৰ স্থিতিশীলতা অটুট আছিল। আপুনি মোক ইতিমধ্যে অপমান কৰিছে মেডাম। আপুনি আগবাঢ়ি যাব পাৰে, কিন্তু মোৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰিব। মহিলাগৰাকীৰ চকু দুটা খঙত জ্বলি উঠিল। তুমি জেদী ছোৱালী। তুমি তেওঁক আৰু নিজক ধ্বংস কৰিবলৈ কুণ্ঠাবোধ কৰা নেকি? শান্ত আৰু স্পষ্ট এলিজাবেথৰ মাতটোৱে সত্যৰ অটল শক্তিৰ সৈতে অনুৰণন ঘটালে। মোৰ সংকল্প অটল। মোৰ আজ্ঞা পালনৰ ওপৰত ৰাণীৰ কোনো অধিকাৰ নাই। তুমি যি ইচ্ছা তাকে কৰিব পাৰা। দীঘলীয়া মুহূৰ্তৰ কাৰণে লেডী কেথৰিনে চাই থাকিল। তাইৰ অহংকাৰ চূৰ্ণ বিচূৰ্ণ হৈ পৰিল। তাইৰ শক্তিক প্ৰত্যাহ্বান জনোৱা হ'ল। তাৰ পাছত ৰেশমৰ হুলস্থুল আৰু ক্ষোভৰ ঘূৰ্ণিবতাহৰ সৈতে তাই ঘূৰি আহিল। তাইৰ গাড়ীখন ৰাস্তাৰে গুঞ্জৰিত হৈ দূৰেলে নোহোৱা হৈ গ'ল। এলিজাবেথে বাগিচাৰ পথত অকলে থিয় হৈ থাকিল। তাইৰ ৰুহ কঁপি উঠিছিল। ভয় আৰু জয়ৰ এক শক্তিশালী মিশ্ৰণে তাৰ হৃদয়খন কঁপি উঠিছিল। কাৰণ তাই জানিছিল, ইমান তীব্ৰ খং উদয় হোৱাৰ এটাই অৰ্থ হ'ব পাৰে, ডাৰ্চিৰ হৃদয়খন এতিয়াও তাইৰ।
পিছদিনা ৰাতিপুৱা স্ফটিক স্বচ্ছ আকাশৰ তলত এলিজাবেথে ঘাঁহনিৰ মাজেৰে খোজ কাঢ়ি গ'ল। তাইৰ চিন্তাবোৰ অস্থিৰ আৰু আশাপূৰ্ণ হৈ পৰিল। আৰু তাৰ পিছত তাইৰ প্ৰবল ইচ্ছাই যেন তাক আহ্বান কৰিলে, সি ততালিকে আবিৰ্ভাৱ হ'ল। কুঁৱলী ফালি ডাৰ্চিৰ দৃঢ় শক্তিশালী অৱয়ৱটো ওলাই আহিল। কিন্তু তেওঁৰ মুখত বিৰাজ কৰিছিল প্ৰেমত আত্মসমৰ্পণ কৰা মানুহৰ কোমলতা। তেওঁ তাইৰ সন্মুখত থিয় হ'ল। মিছ বেনেট, মই কিয় আহিছোঁ সেয়া আপুনি নিশ্চয় জানে। মোৰ ভালপোৱা আৰু হেঁপাহ এতিয়াও একেই আছে। কিন্তু যদি আপোনাৰ অনুভৱ এতিয়াও যোৱা এপ্ৰিল মাহৰ দৰেই থাকে, তেন্তে মোক তৎক্ষণাৎ কওক। এলিজাবেথৰ হৃদয়খন আনন্দেৰে উপচি পৰিল। আবেগৰ ভৰত তাইৰ মাত কঁপি উঠিল। মোৰ অনুভৱ সম্পূৰ্ণৰূপে সলনি হৈছে, বৰঞ্চ আগতে যি আছিল এতিয়া তাৰ সম্পূৰ্ণ বিপৰীত। কিছু সময়ৰ বাবে নিস্তব্ধতা। তাৰ পিছত ডাৰ্চিয়ে তাইৰ হাতখন নিজৰ হাতত ল'লে, আৰু সেই স্পৰ্শতে অনুভৱ হ'ল ক্ষমা, কৃতজ্ঞতা আৰু শব্দৰ সীমা চেৰি যোৱা এক গভীৰ প্ৰেমৰ সাগৰ। প্ৰতিটো ভুল বুজাবুজি, প্ৰতিটো বেদনা সেই নীৰৱতাতেই যেন সম্পূৰ্ণৰূপে নিৰাময় হ'ল। ইয়াৰ পিছৰ খবৰটোৱে লংবৰ্ণত আনন্দৰ বন্যা বোৱালে। মিছেছ বেনেটৰ আনন্দৰ চিঞৰবোৰে পথাৰবোৰ কম্পাই তুলিছিল। জেইন আৰু এলিজাবেথে ইজনে সিজনক সাৱটি ধৰিলে। তেওঁলোকৰ হাঁহি সুখৰ চকুলোৰে উপচি পৰিছিল। আনকি সদায় ঠাণ্ডা আৰু আত্মসংযমী মিষ্টাৰ বেনেটেও হাঁহিমুখে স্বীকাৰ কৰিলে, লিজি, মই তোমাক ইমান যোগ্য মানুহৰ হাতত গতাই দিব নোৱাৰিলোহেঁতেন। বেনেট পৰিয়ালটোৱে অতি সোনকালে দুটা বিবাহৰ আশীৰ্বাদ লাভ কৰিলে। নেডাৰফিল্ডাৰত জেইন আৰু বিংলিৰ সৰল সুখ, আৰু ডাৰ্চিৰ সৈতে এলিজাবেথৰ গভীৰ মৰম আৰু এক উজ্জ্বল ভৱিষ্যত। মিছেছ বেনেটে নিজক গোটেই ইংলেণ্ডৰ আটাইতকৈ সুখী মাতৃ বুলি ঘোষণা কৰিলে, আৰু মিষ্টাৰ বেনেটে তেওঁক ইমান গৌৰৱান্বিত কৰা ছোৱালীবোৰৰ বাবে মনে মনে স্বৰ্গক ধন্যবাদ জনালে। আৰু এনেকৈয়ে প্ৰিয় শ্ৰোতাসকল, আমাৰ কাহিনীৰ সামৰণি পৰে। অহংকাৰৰ পৰা নম্ৰতালৈ, ভুল বুজাবুজিৰ পৰা সত্যলৈ, প্ৰেমে নিজৰ দীঘলীয়া আৰু ধৈৰ্যশীল পথ অতিক্ৰম কৰিলে। এই প্ৰেমৰ যাত্ৰাই আমাক শিকায়, কোমল আৰু স্থিৰ যেনে বিনিময়ত সবতা দয়া বিচাৰি পাইছিল, তাইৰ শান্ত স্বভাৱ অৱশেষত পুৰস্কৃত হ'ল। সাহসী আৰু জ্ঞানী এলিজাবেথে ক্ষমাৰ জৰিয়তে নিখুঁত প্ৰেম লাভ কৰিছিল। তেওঁ উপলব্ধি কৰিছিল যে ক্ষমা কিমান অপৰিহাৰ্য। আৰু ইয়াৰ সকলোবোৰৰ মাজেৰে এটা চিৰন্তন শিক্ষা স্পষ্ট হৈ ৰ'ল, যে প্ৰকৃত সুখ কেৱল ভাগ্য বা অনুগ্ৰহৰ দান নহয়, ই সত্যক নিৰ্ভয়ে চাবলৈ আৰু চিনি পাবলৈ লোৱা সাহসৰ পৰা উপজি আহে। এনেদৰেই প্ৰাইড এণ্ড প্ৰেজুডিচৰ সামৰণি পৰে। ই হৈছে প্ৰজ্ঞা, সদ্গুণ আৰু মানুহৰ হৃদয়ৰ জয়ৰ এক অমৰ কাহিনী। এই পুৰণি শৈলীৰ কাহিনী শুনাৰ বাবে আপোনাক ধন্যবাদ। যদি আপুনি এই যাত্ৰা উপভোগ কৰিছে, তেন্তে গল্প কোৱাৰ এই মনোমোহা শিল্পৰ জৰিয়তে জীয়ন্ত কৰি তোলা আৰু কালজয়ী কাহিনী উপভোগ কৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱালৈ দয়ালু হৈ থাকক, কৌতূহলী হৈ থাকক আৰু কাহিনীৰ প্ৰতি থকা আপোনাৰ প্ৰেমক জীয়াই ৰাখক।